Good morning everyone. কি খবৰ আপোনালোকৰ? তো মই আকৌ আহিলোঁ আপোনালোকৰ মাজত। তো মাজে মাজে অহা নহয়, চবেই কৈ থাকে কেলে মই কৰা নাই, ভিডিঅ' বনোৱা নাই, ব্লগ বনোৱা নাই, কিবা কিবা। তো ভাবিছোঁ আজি আকৌ ষ্টাৰ্ট কৰোঁ, এটা সৰু সুৰা ভিডিঅ' এটা লৈ আহোঁ তো আপোনালোকৰ মাজত। তো এয়া আজি এতিয়া ৰাতিপুৱা হৈছে, একো কাম চাম হোৱা নাই বৰ্তমান। তো মই প্ৰথমতে আপোনালোক লৈ যাওঁ মোৰ ফুলনিখন। আপোনালোকে প্ৰথমে কোনে কোনে দেখিছে চাগে। তো বলক ষ্টাৰ্ট কৰোঁ। তো গাইজ কি ক'ম, সৰু সৰুকৈ ফুলখন লগাইছোঁ আৰু মানে হ'ব আৰু অলপ দিন লাগে, বহুত কষ্ট হয় ফুল লগাবলৈ। জানে চাগে যোনে যোনে ফুল ভাল পায়, ফুল লগাই ভাল পায়। তো মোৰতো বহুত দিন হ'ল, এতিয়া অলপ হৈছেগৈ আৰু। তো তাকে দেখাওঁ আপোনালোকক। এয়া দেখিছে এনেকুৱা হৈ আছে। তো বাহিৰত চাদৰ ওপৰত মানে আচলতে থৈ দিয়া নাই, কাৰণ বেছি ৰ'দ পৰিলে শুকাই যায়, সেইটো কাৰণে মই ইয়াতে থৈ দিছোঁ। এয়া এইকেইটা মই কালি লগাইছোঁ। এইটো ফুলৰ গুটি দিছিলোঁ, দেখিছে অলপ অলপ পুলি ওলাইছে আৰু। আৰু এটা দেখাইছোঁ, এয়া চাওঁ। এইটো মই এটা শিকিলোঁ কিবা এটা। এইটো গোলাপ ফুলৰ ডাল হয়। তো মই যে দেখিলোঁ মানে ইউটিউবতে দেখিলোঁ কেনেকৈ গোলাপ লগাব পাৰি বা সহজ উপায় এটা। তো মানে এয়া লগাই থৈছোঁ, হৈছে আপোনাৰ 5 দিনমান হ'ল। এয়া ডাল কাটি কাটি এনেকৈ কিবা মজুল দি লগাই থ'ব লাগে। তাৰপিছত এয়া অলপ হৈছে আৰু অলপ টাইম লাগিব। তেতিয়া আছে মাটিখিনি, পানী দিব নালাগে। তো এতিয়া মই পানী অলপ দি দিওঁ। তো হৈ গ'ল পানী চানী দিয়া। এতিয়া ঘৰৰ কামবিলাক কৰোঁ অলপ। কাম চাম কৰি লওঁ অলপ, তাৰপাছত আকৌ আপোনালোকৰ মাজত আহি আছোঁ। আকৌ কৰিম মানে। তো এই আৰু ৰ'ব দেই, টিংটো থৈ লওঁ, বাল্টিংটো। তো এতিয়া মই ঘৰৰ কামবিলাক কৰি লওঁ। তো গাইজ হৈ গ'ল, এতিয়া মই কাম চাম কৰা হৈ গ'ল। এতিয়া মই গা ধুব লৈছোঁ। তো তাৰ আগতে মুখত কিবা এটা লগাই লওঁ, মানে আজি ৰাতি বাৰ্থডে পাৰ্টি এটা আছে। তো তাৰ কাৰণে অকণমান ৰেডি হ'ব লাগে যিহেতু। তো আৰু মুখখন বহুত দিন হ'ল চফা কৰা নাই। তো মই ভাবিছোঁ আপোনালোকো দেখাওঁ কি লগাওঁ। তো আপোনাৰ তো সেয়া লগাওঁ, মই ঔষধ লওঁ। কিন্তু কি ধুনীয়া গোন্ধ আপুনি দিব, কেনেকৈ লগাইছে গোন্ধটো। দেখিছে সঁচাকৈ বহুত এফেক্টিভ হয়, বহুত ভাল লাগে। এতিয়া আমাৰ স্কাফেন কাৰণ মই বেকগ্ৰাউণ্ড দিলোঁ, এইটো আপোনাৰ স্কাফ হয়। তো আমি ধৰিব পাৰিছোঁ মুখখন।
মানে ভাল আৰু বহুত ভাল ইউজ কৰিব একদম পেক লগাম পেকটো লগাই লওঁ কেনেকৈ ষ্টেণ্ড কৰি ল'লোঁ এতিয়া চামোচখন দিয়ে লগাবলৈ লগাবলৈ মই হাতে বেছি সুবিধা পাওঁ মই হাতে লগাইছোঁ Ja, hallo, wechsel. Ja. Genau. Makan wechsel. এতিয়া মই আপোনালোকক অলপ সময় নিদিছোঁ তো মাপাকি গাছা ধুই আহিব আৰু তো আহি আছোঁ মই চাই ৰেডি হৈ গ'লোঁ গা চা ধোৱা হৈ গ'ল এতিয়া মই খানা বনাওঁগৈ ভাতৰ যোগাৰ কৰোঁগৈ বোলকচোন আজি কি বনাওঁ চিম্পুল কিবা এটা বনাম ভাবিছোঁ বোলক চাওঁ ভাতৰ লগত অকণমান চাটনি খাব কাৰণে বহুত ভাল লাগে নহয় জানো তাৰ কাৰণে অকণমান মই ভাবিলোঁ নৰসিংহ আৰু অকণমান পদুনা দি অকণমান চাটনি বনাওঁ তাৰ লগতে অকণমান আম টেঙা অকণ দি দিম কি মজা লাগিব নহয় এয়া ভাবি কিনি অকণমান বনাইছোঁ এয়া নহৰু জলকীয়া লগতে আম দিম এয়া আম দিছোঁ এয়া চাটনি ৰেডি হৈ গ'ল প্ৰথমতে চাটনিটো বনাই ল'লোঁ এতিয়া ভাবিলোঁ ভাতকেৰেলা পোৰ বনাওঁ মানুহজনে ভাতকেৰেলা পোৰ খাই বহুত ভাল পায় মোৰ ইমান পাৰফেক্ট নহয় তথাপিও অকণ ভাতকেৰেলা পোৰ বনাবলৈ চেষ্টা কৰিলোঁ বইল কৰি ল'লোঁ আৰু যদি আপোনালোকে চাব বিচাৰে ভাতকেৰেলা পোৰ কেনেকৈ বনালোঁ তো আপোনালোকে কমেণ্ট বক্সত জনাব মই আকৌ আপোনালোকৰ ভাতকেৰেলা পোৰ এটা ৰেচিপি লৈ আহিম এয়া ভাতকেৰেলা পোৰ ৰেডি কৰিছোঁ গুটিখিনি এটা মই মিক্সি জাৰত উলিয়াই লৈছোঁ তাৰপিছত আপোনাৰ নহৰু জলকীয়া আদা দি এনেকৈ মই পেষ্ট বনাই ল'ম এয়া আজি মোৰ দুপৰীয়া ভাতৰ থালিখন পাপৰ বিট জলকীয়া নেমু চাটনি ভাতকেৰেলা পোৰ আছিলে আৰু ভেন্দি মছলা বনাইছিলোঁ আপোনাৰ তো এয়া মোৰ থালিখন ভাত চাত খাই হৈ গ'ল মোৰ বহুত ভাল লাগিলে তো ক'ব জনাব কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব নকৰিব